মামা 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 এইফালে আইতাকে ভিডিঅ' বনাব খিচিৰি আৰু পাপৰ এই পাপৰটো খাবৰ কাৰণে এইটো চাওক কান্দি আছে একদম আইতাকৰ আইতাকৰ লগত ভিডিঅ' বনাম বুলি বহিয়ে গ'ল দেখিছেনে দুইজনটো এতিয়া এইটো শেষ কৰিলে আদিয়ে পাপৰ নমস্কাৰ মোৰ নতুন এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু আজি হৈছে এপ্ৰিলৰ 8 তাৰিখ আৰু মোৰ জন্মদিন সেই কাৰণে আজি মানে এনে সৰু সৰুৰাকে অলপ পাৰ্টি চাৰ্টি কিবা এটা কৰো বুলি লগৰবোৰৰ লগত অলপ ডিসকাশন কৰিবলৈ উলাই গইলো তাৰ পিছতে জনাম আৰু কত কৰা হয় ঘৰতে কৰা হয় নে কত হয় কিন্তু বাৰিখাৰ বতৰ এটা বাহিৰত কৰিবলৈও বেয়া বৰষুণ দি থকাৰ বাৰত মানে কাপোৰবোৰ নুকুৱা হৈছে ধুলেও সেই কাৰণে কাপোৰ পিন্ধিবলৈ নাইকিয়া হৈছে আৰু আজি মোৰ বাৰ্থডে হিচাপে মানে প্ৰথমতে মনোজ ভাইৰ ঘৰতে আহিলো আৰু সকলোকে মানে হুদিলো সকলোৱে কি কি খাব ভাল পাব আৰু মানে কত পাৰ্টিটো কৰো সকলোৱে কৈছে যে মানে ঘৰত নকৰো বুলি কাৰণ ডান্স ডান্স करना पड़ेगा इसलिए वो कामे करेगा पार्टी কি লেটা পিটাকে উলাই দিছে কি খাব কক আৰু কি খাব কক 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 জলি জলি জি খোৱালেও খাম বুলি কৈছে সেই কাৰণে মানে এতিয়া সকলোকে হুদিলো তাৰছত মনোজ ভাই কি খাইবা কি খাবি মনোজ ভাই আলু পিটিকা ডালি ভাতৰ কাহিত লৈ হ'ব উদৰ পুৰাই খাম তোমাৰ বাৰদেত ঐ আলু পিটিকা ডালি খাম বুলি কৈছে ই এতিয়া বাৰু বাকিবোৰে মানে কি খাই হুদি চাও তাৰ পিছতহে আৰু বজাৰটো কৰিবলৈ যাও মনোজৰ ঘৰৰ পৰা ডাইৰেক্ট আহিলো বৰ্মনৰ দোকানত আৰু এতিয়া বৰ্মনক খুৰু বৰ্মন তুমি কি খাবা কোৱা আজি মোক তুমি জি দিলে হ'ব ভাইটি জি দিলে হ'ব নেকি মানে কি জি দিলে নহয় আৰু মানে বয়লাৰ হলে খাম আৰু বয়লাৰ কা সাথ और कुछ ন সকলোকে আজি হুদিহে দিয়া হ'ব দে কোনোবাই যদি ছাগলী বিচাৰিছে কোনোবাই যদি গাহৰি বিচাৰিছে সকলোকে মানে দিয়া হ'ব কিন্তু মনোজে কৈছিলে আলু পিটিকা ডালি আলু পিটিকা ভালে কিন্তু আলু পিটিকা ডালি থাকিব তাৰ পিছত বাকিখিনি তুমি এটা কৈছা বয়লাৰ আৰু কোনে কোনে কিমান কিমান ভূত দিয়ে চাও হেবোৰকে খুৱাম আৰু এটা হাফিলা কি আছে বাৰু তোমাৰ কাৰণে এটা উপহাৰ দিম বুলি ভাবিছো কি উপহাৰ বাৰু এইটো দিয়াটো দুদিন আগতে ৰাখি দিছিলো বাৰু কিনে ये क्या है ये मेरे लिए है ইস কিনেটা পিন্ধিব লাগিব কিন্তু এফালে চাও এফালে পোহৰডল দেখাই দিয়াচোন ধুনীয়া লাগিছে কিন্তু দেই বহুত ধুনীয়া লাগিছে সঁচাকে একদম মানে আজি মানে প্ৰথম গিফ্ট একদম আৰু নিদিলেও হৈছিলে দেই এটা পিন্ধি চাও দেই পিন্ধা নলবি আকৌ দেই এইটো এটলিষ্ট ৰেকৰ্ডটো বন্ধ কৰো ঠিক লাজ লাগে নহয় লা পিন্ধা উপহাৰ দিছো মানে নহয় আৰু পিন্ধিবই লাগিব উপহাৰটো বোলো পিন্ধা ৱাও কি ধুনীয়া লাগিছে অ বিশ্বজিৎ সঁচাকে বৰ্মনৰ দিয়া চুলাটো বহুত ধুনীয়া লাগিছে আজি দিনটো মই মুঠতে এই চুলাটোকে আজি দিনটো পিন্ধিবই লাগিব আজি যেটো ধন্যবাদ দেই ধন্যবাদ নাই ধন্যবাদ কিয় কোৱা এইবিলাক এটা ভৰাই লৈ যাওক এতিয়া মানে আমাক কি কি সামগ্ৰী লাগিব সেইবোৰ ডিসকাস কৰি আছো কি মাংস খাম কি মাংস নাখাম কি চব্জি লাগিব কি লাগিব বটুৱা এবোৰ মোৰ ঘৰ ৰেডি আছে বঢ়িয়া গুড বয় বঢ়িয়া আৰু মই বজাৰলৈ যোৱা কথা আছিল কিন্তু ডান্সাৰ ভাই আগতীয়াকে আহি বহি আছে আৰু এফালে ৰিনাও আহি বহি আছে আৰু এফালে আমাৰ বৰ্মন আৰু ডান্সাৰকে মানে বজাৰটো পঠিয়াই দিলো তাৰ বজাৰৰ পৰা কি কিলো আনিলে কৈ যা গোটেইখিনি বস্তু মানে যি বস্তু মানে লাগিছিলে সব লৈ আনিলে নহয় আকৌ এটা কবিটো আকৌ কিবা দবাই নিদিয়া দেই পিয়ৰ হয় আকৌ এটো পিয়ৰ কবি লোকেল কবি ইপাই মই ওলাই আহিছিলো 10টা মান বজাতে তাৰ পিছত সোনকালে কৰিম বুলি তেতিয়া বৰষুণ দিয়া নাছিলে এতিয়া আমাৰ মানে লোকেশনটোলৈ যোৱা দেৰিয়ে হৈ গ'ল এতিয়া বৰষুণে আহিব আৰম্ভ হৈ গ'ল যিমানে বৰষুণ দিয়ক যিয়ে হওক আজি কিন্তু মানে পাৰ্টিৰ জোচ এৰিবলৈ নাই নেৰু আজি আমি সেইকাৰণে তাৰ মানে বৰষুণ দি আছে এতিয়া আৰু ইয়াত ত্ৰিপাল এটা লগাই লোৱা হৈছে আৰু ইয়াতে আমি ভাত চব্জি সব বনাই খাম এই ত্ৰিপালটো অলপ ওখকে লগালে বেছি ভাল হ'ব নেকি গেছ এইফালে যিটো দেখিছেনে বৰষুণৰ বাচিবলৈ চকীলৈ ঘূৰি ফুৰিছে এইফালে আমাৰ বিকাশ ভাই ভাগিন বুলি ফেমাছ একদম গছত উঠি এইটো আৰু জোৰ লগাও য়েছ বঢ়িয়া লগা এইটো বঢ়িয়া এইফালে ওখ হৈ গ'ল এতিয়া ত্ৰিপালটো আজি আমাৰ মানে কাৰ্যসূচীটো ভাবাতকৈ বেছি দেৰি হৈ গ'ল এতিয়া এইফালে আমাৰ MBA মনোজ ভাই কি দেৰিয়ে হয় বাৰু এইটো সঁচাই এইটো কিহৰ কাৰণে হয় মেইন লিডাৰটো হৈছে মনোজ ভাই হেল্ল' 12টা বজাত আহিবি দেই হল নহয় 2টা বজাত আহিব হয়গে 2টা বজাত একো নাই দেৰি হলেও একো নাই সোনকালে বনোৱা আজিৰ দিনটো যে কাজিয়া নালাগিবা আৰু তোমালোকে দেই আৰু এইফালে আমাৰ ৰীনা বাইদেউ আৰু এইফালে আমাৰ বিকাশ আমাৰ ভাগিন ছাৰে দুইজনে মানে চব্জি কাটি আছে
আৰু এফালে জুনমণিয়ে লেকচাৰ মাৰি ঘূৰি ফুৰিছে অকল দেৰি হৈছে বুলিয়ে আৰু গাটো ভাল নাই শুই থাকক নাই চকীত কস্তুৰিয়ে মানে অথনিৰ পৰা কেকটো কাটো বুলি আমনি কৰি আছে কাৰণ যাৰে বাৰ্থডে হয় বা যিয়ে হয় কস্তুৰিক লগত লৈ কেকটো কাটাই দিয়েই যে সেইকাৰণে কস্তুৰিয়ে ভাবিছে মানে ইয়াৰে বাৰ্থডে বুলি ভাবি থাকে নেকি এনেকুৱাই লাগে আৰু এইটো কেকটো এতিয়া এইকাৰণে জুনমণিয়ে ফটাফট কেকটো আমি অলপ দেৰিকে কাটিম বুলি ভাবিছিলো ফটাফট এই কেণ্ডেল লগাই দিলে আৰু এতিয়া আমি কেক কাটিং কৰেগা আৰু একচুৱেলি মানে আমাৰ কেক কাটা কোনো প্লানিং নাছিলে কেক চেক একো অৰ্ডাৰে দিয়া নাছিলো কৰ পৰা জানো মনোজে নহয় মিগাঙে আনি টপকাই দিলে এইটো মিগাঙে আজি মই আৰু কস্তুৰিয়ে কেক কাটিম দেই এতিয়া Happy birthday to you, Biswajit. Happy birthday to you, Biswajit. Happy birthday to you. Moda. মই কেন্দ্ৰক দিন যায় আকৌ চলি আহে বৰষুণ দি আছে অলপ হলেও একো নাই আকৌ নিজে জ্বলি আহে কেন্দ্ৰ কেইটা অলপমান খা কেৰাহী পাতি দিয়া হ'ল আৰু এইফালে আমাৰ ৰান্ধনি আজি চাওক একদম স্পেচিয়েল মানুহ একজনক মানে লৈ আনিছো আজি চব্জি বনাবৰ কাৰণে মনোজ ভাই স্পেচিয়েল চব্জি বনিব আজি মনোজ ভাই क्या बनेगा बोल दो यहाँ में मांग बनेगा कौन सा मांग बनेगा मुर्गी लाया है मनोज भाई का रिक्वेस्ट में नहीं तो हम लोग गाहरी मांस खाने वाला था ओए तो की करबी सब्जी ढाकनी बनाओ बोले डांसर भाई नेक्स्ट लेवल क्रिएटिविटी देखिसे ना এইটো চাওক আমাৰ কেৰাহীটো কাৰণে মানে ঢাকনি নাই সেইকাৰণে এইটো টকৌপাত কাটি মজাকে বনাইছে ওয়াও জীৱনত ইমান গিফ্ট পোৱা নাই যিমান এইটো বাৰ্থডেত পাইছো মানে চাওক কিদিস ভাই আমাৰ ৰাতিপুৱাই মাতিছিলো অহা নাই কত ছিল আপোনাৰ ক'ত গৈছিলে বুলি কৈছে এতিয়া তোমাৰ মামৰ লগত লং ৰাইডত গৈছিলো থেংক ইউ সঁচাই কৈছো দেই আজি বহুত ভাল লাগিছে জীৱনত ইমান গিফ্ট পোৱা নাই মানে বাৰ্থডে চাৰে আমি নাপাতোতো ইমান লগৰবোৰৰ মাজত খোৱা বোৱা হয় কিন্তু এইবাৰ কি জানো এই বৰ্মনে চুৰ কৰিলে চবেই দিয়ে আছে আৰু মানে বৰ্মনে দিয়াৰ কাৰণে চবেই দিলে চাগে দেই কোনো কাৰো কোৱা নাই কিন্তু কি গিফ্ট দিব কোনে আদিব কোন নাই নাই মইতো গিফ্ট চিফ্টৰ কথাই নাছিলে আমাৰ মই জানো কি দিছে যি বস্তু আনি দিছে ভাল বস্তুৱে আনি দিছে মানে মোৰ পছন্দৰ বস্তুৱে হ'ব দেই মই চাইছো আৰু কি বস্তু আছে গেঞ্জি যেন লাগিছে অলপ খোলা কিন্তু ওয়াও মজা গেঞ্জি নহয় বে ওয়াও চুলা হে এতিয়া মজা ইম্পৰ্টেণ্ট লিখা আছে দেই ইম্পৰ্টেণ্ট হয় নহয় নাজানো বাকি কিন্তু মই ট্ৰাই কৰিছো মানে ঘূৰাই দিবলগীয়া হ'ব পাৰে ঐ দেখা এনেকে একদম মোৰ মানে পছন্দৰ কেনেকে আনি দিছো কি বস্তু পছন্দ লাগিছে ইয়াত মোৰ কচোন চুলাটোত মই কি বস্তু ভাল পাওঁ মই সঁচাকে কলাৰ থকা চোলা বহুত ভাল পাওঁ এনেকা কলাৰ থকা স্পৰ্টিং বিলাক বহুত ভাল লাগে মোৰ কাৰণে আনি দিলো মই মোৰ চইচ বহুত জানে মোৰ বিষয়ে দেই বহুত জানে খুলি এতিয়া বৰ্মনে যিহেতু ৰাতিপুৱা পিন্ধিলো এইটো পিন্ধিছাও নেকি পিন্ধিছো ইয়াৰ ওপৰতে পিন্ধিছো এবাৰ পাছত পিন্ধিছা তুমি বেয়া লগা নাই ভালো লগা নাই ইমান মৰম দিয়া গিফ্টটো কোনোবাই বেয়া পাব বেয়া জানো পাই থেংক ইউ ধন্যবাদ আমাৰ চব্জি খাবলৈ হৈছে যেন পাইছো কিয়া বলতে हो मनोज भाई और कितना देर लगेगा 5 मिनिट সোনকালে কৰা বহুত ভোক লাগিছে আৰু ৰাতিপুৱা ভাত নোখোৱাকে আহিছিলো একদম আজি ইয়াত সোনকালে খাম বুলি কিন্তু ইমানে দেৰি কৰি দিলে নহয় এতিয়া সবে মুখ মেলি চাহে আছে আৰু এইফালে ফাইনেলি আমাৰ খানা খাবলৈ ৰেডি হৈ গল এইফালে মনোজ ভাই ৰান্ধনি আছিলেতো বহি লৈছে প্ৰথমতে মানে এইফালে জয়দীপ আৰু এই লগৰ এজন আহিছে আৰু এইফালে মিগাং সকলোৱে বহি লৈছে আৰু জুনমণিয়ে আমাৰ ভাত বাঢ়ি দি আছে চব্জিটো কোনে ভাবিব সকলোৱে খাই বৈ ললো আৰু আজিৰ পাৰ্টিটো মানে ইমানতে সমাপ্ত হল সকলো বস্তু আমি সামৰি এতিয়া ডান্সাৰ ভাইহঁতৰ ঘৰলৈ লৈ গৈ আছো আৰু আজি ভিডিঅ'টো ইমানতে সমাপ্ত কৰো কেনেকুৱা লাগিলে জনাব কমেন্ট সেকশনত আৰু কি হেপী বাৰ্থডে থেংক ইউ খাই বৈ গৈ আছিলোগে ঘৰলৈ খাই বৈ ঘৰলৈ গৈ আছিলো কিন্তু এতিয়া মনোজৰ কি মনত পৰিলে জানো কি বস্তু মনত পৰিলে বোলে কিবা এটা এইটো তোমাৰে হয় মোৰ নহয়
এইটো তোমাৰে হয় খালি মোৰ গিফ্টটো এইটো হয় ধন্যবাদ কি আছে খুলি চালে ভাল পাওঁ আৰু খুলিছা এতিয়া খুলি চাম তুমি চাই দিও নেকি এতিয়া খুলি চাব লাগে নেকি পাপা এটা কিবা কৰা ওকে কিবা কৰা তুমি চাইন দিও 1 2 3 কি হয় এইটো কি হয়